মেইন মন্দিৰ। অ' ভাই কেনে খবৰ? হেল্ল' গাইজ, ৱেলকাম বেক টু এ নিউ ব্লগ। আজি ভিডিঅ' নহয়, আজি একদম ব্লগ হ'ব। আৰু এতিয়া 4:30 বাজিছে আৰু এতিয়া মই আছোঁ ৱাৰলেছত আছোঁ আৰু মই এতিয়া যাই আছোঁ 6 মাইল যাই আছোঁ। 6 মাইলত মোৰ লগৰ এজনক লগ কৰিম। 6 মাইলত তাক লগ কৰোঁ, লগ কৰি পেলাই যাই আছোঁ। আৰু মোৰ এটা প্ৰব্লেম তাৰমানে কি জানে, তাৰমানে মোৰ লগৰ তাৰমানে চব 6 মাইল খানাপাৰা ইফালে তাৰমানে, তো সেইকাৰণে তাৰমানে মই এনেকৈ ৰাউণ্ড মাৰি যাব লগা হয়। মই থাকোঁ লাষ্ট গেটত, সেইকাৰণে তাৰমানে মই এনেকৈ ঘূৰি পেলাই এনেকৈ যাব লগা হয়। একদম খানাপাৰা চাৰিআলি চবফালে চব তাৰমানে চাৰিআলি আৰু খানাপাৰা ফালে ধৰিছোঁ। মোক মানুহবিলাক কেনেবাকৈ চাই আছে একদম। 2021 যদি ভিডিঅ' কৰি থাকোঁতেও চাই থাকে এনেকুৱা হয়। আৰু তাৰমানে বহুত দিন ধৰি তাৰমানে মন্দিৰত যোৱা নাছিলোঁ, তো সেইকাৰণে ভাবিলোঁ মন্দিৰ চন্দিৰটো এতিয়া খুলি দিছে ন, আৰু এতিয়া মানে পিলিয়ন ৰাইডতো তাৰমানে সমস্যাটো নাই, তাৰমানে আমি দুটা তিনিটা যাব পাৰোঁ স্কুটিত। তো সেইকাৰণে তাৰমানে আজি ভাবিছোঁ এতিয়া গধূলি 4টামান বাজিব, 4:05 বাজিব, 5:25 হৈছে। কিন্তু এতিয়া আৰু অলপ তাৰমানে মন্দিৰৰ পৰা অলপ ফুৰিব তাৰমানে, তো যাই পেলাই একদম আপোনালোকক চাৰিআলি বা 6 মাইলত লগ পাইছোঁ। আৰু এটা বস্তু আপোনালোকক মই দেখাই আছোঁ ৰ'ব। তাৰমানে মই ক্লাছ 1 to 4 তাৰমানে এইখন স্কুলত পঢ়িছিলোঁ। মই দেখাইছোঁ ৰ'ব, এইখন স্কুলত ক্লাছ 1ৰ পৰা 4লৈ তাৰমানে এইখন স্কুলত পঢ়িছিলোঁ মই, চিধাই থকা স্কুলখন এতিয়া অলপ লকডাউনৰ কাৰণে বন্ধ হৈছে। মই কেতিয়াবা ভিডিঅ' আৰু আহি পালোঁ ফাৰ্ম গেট, আৰু ইয়াতে লগ পালোঁ মোৰ লগৰজনক, যোনটো মই কৈছিলোঁ এতিয়া মই 6 মাইলত লগ কৰিম বুলি কৈছিলোঁ, কিন্তু লগ পালোঁ এতিয়া ফাৰ্ম গেটত। তো কংগ্ৰেচুলেশ্যন, গ্ৰেজুৱেশ্যন পাছ কৰাৰ কাৰণে। দুটা এক্সাম আছে আৰু হ'লেও তাৰপিছত আৰু বেকাৰ ল'ৰা পঢ়ি শুনি কি কৰিলা? এই আৰু তোৰ কথাটোৱে সঁচা কমল, বেকাৰ হ'লেও কিন্তু ভিডিঅ' দিয়াটো নেৰোঁ আৰু। मनोटेशन तेरा अति फैंटास्टिक सोशल मीडिया पे हुक्म चलाए तुझी से जुड़ी है मेरी ये दावेदारियां मुझी पे लिखी है तेरी। আজি পৰা ডেইলি उलन के जैसा तुझे घर रखती, उलन के जद सारा है निगाहें तकती, बेबी नचती আৰু আমি আহি পালোঁ এতিয়া বশিষ্ঠাশ্ৰম দেৱালয়, এইখন প্ৰৱেশ দুৱাৰ। আৰু এতিয়া তাৰমানে বহুত চেঞ্জ হৈছে তাৰমানে এই লকডাউনত, তো সেই আপোনালোকে দেখা পাব। আজি গধূলি আহি গ'লোঁ আৰু সেইকাৰণে। তো গাইছ, এতিয়া আহি পালোঁ আমি বশিষ্ঠ মন্দিৰ, আৰু এতিয়া ইয়াত কি আছে আপোনালোকক দেখাম ৰ'ব। এইটো ব্লগ আচলতে গুৱাহাটীত তাৰমানে যোনবিলাক ছাবস্ক্ৰাইবাৰ আছে, অৰ্থাৎ মোৰ বন্ধু যোনবিলাক আছে, তেওঁলোকৰ কাৰণে নহয়। তেওঁলোকে বশিষ্ঠ মন্দিৰনো কি ইয়াত দেখছি, কিন্তু তাৰমানে বাহিৰতো ছাবস্ক্ৰাইবাৰ আছে ন, আৰু বাহিৰতো মোৰ বন্ধু কিছুমান আছে, তো তেওঁলোকৰ কাৰণে তাৰমানে তেওঁলোকে যদি গুৱাহাটীত আহে আপোনালোকে এইবিলাক স্থানত আহিব পাৰে। তো সেইকাৰণে দেখুৱাব লাগে কি তাৰমানে বস্তু আছে। যদি আমি দেখাম তেতিয়াহে তেওঁলোকে তাৰমানে গম পাব কি বস্তু আছে। তো সেইকাৰণে আজি এইটো ব্লগ গুৱাহাটীৰ বাহিৰত থকা মোৰ বন্ধু বান্ধৱীসকল। আৰু এয়া হৈছে বশিষ্ঠ মন্দিৰত তাৰমানে বাহিৰভাগ, য'ত 18th চেঞ্চুৰীত ভাবক 1800 চনতে তাৰমানে এজন মুনি আহি ইয়াত তাৰমানে তপস্যা কৰিছে, আৰু সেই মুনিজনৰ নাম আছিল তাৰমানে বশিষ্ঠ মুনি, বশিষ্ঠ নাম আছিল। আৰু এই তাৰমানে এটা কথা ভাবিছেনে, তাৰমানে এই মন্দিৰবিলাক আগৰ তাৰমানে মন্দিৰবিলাকত তাৰমানে মাটিয়া কালাৰটো তাৰমানে কম্পালচৰি, তাৰমানে মই ন'টিছ কৰিছোঁ এইটো, তাৰমানে চব মন্দিৰতে থাকে তাৰমানে মাটিয়া কালাৰটো মেইন তাৰমানে। আৰু ই কৰি আছে ভিডিঅ' ইয়াতে। আৰু এইফালে ইয়াত তাৰমানে বিল্ডিং নে কি বনাইছে নাজানো, বিল্ডিং বনাব বুলিয়ে কৈছে তাৰমানে ইয়াতে তাৰমানে মন্দিৰ বনাব চাগে আৰু কিবা। আৰু
ইয়াতে এটা মানে মন্দিৰ আছিল আৰু সেইটো মন্দিৰ ভাঙিছে আৰু নাই নাই তাতে হেৰি কৰে বিয়া অঁ বিয়া তাতে ৰুম দিয়ে মানুহ আৰু শুনিলে সেই বিল্ডিংটোত পতা হয় বিয়া অঁ এইটো মেইন মন্দিৰ তো গাইজ আৰু এয়াই হ'ল তাৰমানে বশিষ্ঠ মন্দিৰৰ তাৰমানে ভিতৰৰ ভাগ তাৰমানে ভিতৰৰ ইণ্টাৰফেচটো আৰু তলৰ ফালে কি আছে মই নেদেখাওঁ আৰু এই মন্দিৰটো বনাইছিল ৰজা ৰাজেশ্বৰ সিংহই 1800 চনতে আৰু 1800 চনৰ পৰা মেবি এতিয়াহে তাৰমানে এতিয়া ভালকৈ তাৰমানে মেৰামতি কৰিব তাৰমানে ভালকৈ বনাই আছে আপোনালোকে আহি চাব এতিয়া তাৰমানে ভালকৈ মেৰামতি কৰি আছে মন্দিৰটো और यहाँ पर बंदर की कमी भी नहीं है आप लोग देख सकता है बहुत बहुत बंदर है यहाँ पर तो मंकी किंग हुई फेले था ओ भाई केने खबर अति ভাল না কথাটো বুজি নাপে বান্দৰ আৱাজো নাজানো ছাগলী হ'লে পাৰলো হয় আৰু এইফালে ৱাটাৰফলো আছে সৰু সৰু তাৰমানে সৰু সৰু ৱাটাৰফল আছে তো আপোনালোকক দেখাইছোঁ একদম চিনেমেটিক চাওক আপোনালোকে सोहेल मैं तुमको बसाऊंगा मैं तुमको बसाऊंगा ये है हमारा इंडिया का सीएम पीएम सॉरी ये है इंडिया का सीएम और इसे बसाने का काम है मेरा दोस्तों आप हमारे चैनल पर जुड़े रहिए और ये पैर अटक गया गहराई समुंदर में बताओ आ जाओ भाई बहनों और ये आ गया और बहुत अच्छा लगा मुझे आज पीएम के साथ मौका मिला है হ'ব কিয় যাই যাব 1 লাখ আৰু এয়া হ'ল ওপৰৰ ইণ্টাৰফেচটো আৰু এই ওপৰৰ ৰাস্তাটোতে আৰু এটা মন্দিৰ আছে তো সেই মন্দিৰটো এদিন যাম ৰ'ব যাব লাগিব তাৰমানে আজি তাৰমানে বহুত দেৰি হ'ল ন তো এতিয়া 5টা গধূলি হ'ব তো সেইকাৰণে আজি নাযাওঁ বেলেগ দিনে যাব আৰু এতিয়া সেৱা কৰি লওঁ আৰু এইটো আমাৰ পৰম্পৰা সেৱা কৰি লওঁ আৰু এটা বস্তু দেখাইছোঁ ৰ'ব আপোনালোকক আৰু ইয়াতে এটা নিগনি আছে আৰু এই নিগনিটোত আপোনালোকে কাণত আহি কিবা কৈ দিব আপোনালোকৰ হ'ব পাৰে আৰু তাৰমানে যি কয় আৰু এইটো পৰম্পৰা বশিষ্ঠ মন্দিৰক বাই বাই দিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব সেই হোৱা নাই ভিডিঅ'টো কিন্তু আপোনালোক বুলি কৈছে তো মোৰ ভিউৱাৰ মোৰ কথা কওঁ বহুত ভাল লাগিল কেনে কৰে তাই হৈছে আৰু কি কৰা ৰ'বা ধৰি লওঁ ৰ'ব ভালকৈ থাকব না এনেকৈ হাতখন দাঙি দিয়া হাতখন দূৰত দিয়া এনেকৈ দিয়া গোবৰটো লৈ লওঁ নেকি দিবা না আগে খা ৰাখ ভাঙি গৈছে যাবই ভাঙা দিছে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ মানে শেষ কৰিলে কৰিলোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কমলৰ চেনেলটো চাব কি কমলৰ চেনেলটো চাব নাচাই আমাৰ চেনেল চাব দিয়ক লগ পাম কিমান দিম আৰু লিংক তোমাৰ বম পিছলা আছে